মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি কৰি আছে আপোনালোকে? সকলোকে মোৰ ইউটিউব চেনেলটোলৈ সন্মানকাৰে আদৰণি জনাইছোঁ। যিহেতু মই নতুন, সকলোকে মই অনুৰোধ জনাইছোঁ, প্লিজ সকলোৱে যেন মোক মৰমেৰে আঁকোৱালি লয় আৰু মোৰ ইউটিউব চেনেলটো যেন ছাবস্ক্ৰাইব কৰে। আজি মই ভাবিছোঁ এটা খাদ্যৰ ওপৰত ভিডিঅ' বনাওঁ। তো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব লাগিব ভিডিঅ'টো কি দিওঁ। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভণি কৰোঁ। এইডাল হ'ল আমাৰ শেৱালি গছ, ঘৰৰ সন্মুখতে আছে, বহুত ধুনীয়া লাগে। শেৱালি ফুলৰ গোন্ধত মোৰ বহুত ভাল লাগে আৰু গোন্ধটো শুনিলে মানে মন চন পবিত্ৰ হৈ যায় আৰু এয়া শেৱালি ফুল শুকুৱাই থৈছিলে। আজি আপোনালোকক দেখুৱাম শেৱালি ফুলেৰে মানে কি বনাব পাৰি আৰু শেৱালি ফুলৰ পাত শুকুৱাই কিনে বা কেঁচাও খাব পাৰি। চাই থাকক আপোনালোকে শেষলৈকে ভিডিঅ'টো। প্ৰথমতে শেৱালি ফুলৰ পাতখিনি ভিজাই থ'ব লাগে পানীত, যাতে কিবা বালি চালি থাকে যদি এইবোৰ গুচি যায় আৰু তাৰপিছত পানীৰ পৰা আঁতৰাই আনিব লাগে। এয়া আমাৰ আইতাই এতিয়া শেৱালি ফুলবোৰ যিহেতু মাটিত পৰে ন, কিবা লাগি থাকে, বালি চালি লাগি থাকে, চুলি লাগিব পাৰে। ফাৰ্ষ্ট প্ৰথমতে তিয়াই থৈছে, এতিয়া ভালকৈ মুচৰি কৰি ভালকৈ ধুব। এতিয়া ধুই কিনে থ'লে চাওক এনেকৈ আপোনালোকেও ধুই ল'ব ভালকৈ, ফাৰ্ষ্ট তিয়াই লৈ কিনে। সিংহৰ কোমল পাত ছিঙি আছে, আপোনালোকক দেখাম এই পাতেৰে কি কৰিব, চাই থাকক। এয়া চাওক শেৱালি ফুলবোৰ আইতাই পূৰা ধুনীয়াকৈ খিচখিচকৈ কুটিছে। এয়া তাৰপিছত হালধি দিলে, তাৰপিছত জলকীয়া খিচখিচ কৰি কাটি আছে। আপোনালোকে চাই থাকিব লাগিব কি বনাই। এতিয়া এয়া হালধি আৰু দিব চাগে অলপ। এতিয়া আৰু নিমখ দিলে। কেৰাহী গৰম হৈ আছে, আপোনালোকে কি বনাব চাই থাকিব লাগিব শেষলৈ। এয়া এতিয়া আইতাই বেচন দি আছে নৰসিংহৰ পাতত। এয়া আমাৰ ঘৰৰে নৰসিংহৰ পাত। এই ধোৱা হয়, পাপাই ধুই আনিছিলে নৰসিংহৰ কোমল পাত। এতিয়া চাই থাকক আইতাই কি কৰে। এই নৰসিংহৰ পাত বেচনেৰে সানি কিনে শেৱালি ফুলৰ পাতত দিছে। বহুত টেষ্টি কিন্তু দেই, খাই কিনে বহুত ভাল লাগে খাই। আৰু অলপ দিলে। এয়া আইতাই তেল দিলে, তেল গৰম হ'বলৈ দিলে। এতিয়া পানীৰে অলপ সানিব, চাই থাকক কি বনায়। আৰু এটা কথা, আমি ইয়াতে পিঁয়াজ দিয়া নাই, কাৰণ আইতাই পিঁয়াজ নাখায়। যিহেতু আমি ব্ৰাহ্মণ হয়,
সো আইতা যেহেতু বিধৱা সো আইতা পিঁয়াজ নাখায় আৰু চাই থাকক এতিয়া আৰু অলপ বেচন দিছে কেৰাহী গৰম হৈ আছে চাই থাকক এতিয়া আইতাই বনাব ষ্টাৰ্ট কৰিছে চাওক এইটো কি বনাবানো আইতা ফুলাৰি চাই থাকক আৰু মই খাই কিনে কৈ আছোঁ কিমান টেষ্টি হয় এইটো আৰু শেৱালি ফুলটো এনেও ভাল হয় এয়া চাওক গৰম গৰম তেলত দিলে দেখাতে পুৰা টেষ্টি হৈ আছে আৰু খাইটো কি মজা লাগিব আৰু শেৱালি ফুলটো বহুতৰ কাৰণে ভাল বহুত বেমাৰৰ কাৰণে ভাল চ' শেৱালি ফুলটো পেটৰ কাৰণে বহুত ভাল হয় সকলোৱে এনেকৈ বনাই খাব পাৰে আৰু টেষ্টি কৰি নেমুনিয়া জ্বৰৰ কাৰণে নেমুনিয়া জ্বৰ আৰু টাইফইড জ্বৰৰ কাৰণে বোলে ভাল আইতাই কৈছে পুৰা গৰম তেলত শেৱালি ফুলৰ নৰসিংহৰ পাত মিক্স কৰি পকৰি ফুলাৰি আজি মই প্ৰথম খাম এনেকৈ শেৱালি ফুলৰ পকৰি চাওঁ আজি আইতাই বনাই খুৱাব আমাক আমিতো নিজে বনাব নোৱাৰোৱে আইতাই বনাই খুৱাব আপোনালোকেও ভিডিঅ'টোৰ জৰিয়তে খাই যাব আৰু এয়া ৰেডি হৈ গ'ল আইতাৰ গৰম গৰম শেৱালি ফুলৰ পকৰা এয়া চাই থাকক দেখাত কি ধুনীয়া হৈছে মৰমৰীয়া হৈছে তিতা লাগেনে নালাগে মই আপোনালোকক খাই কিনে জনাম চাওক কি ধুনীয়া হৈছে মৰমৰীয়া খাই কিনে দেখাম তিতা লাগেনে নালাগে কোৱা কেনেকুৱা লাগিছে তিতা অকণমান তিতা টেষ্টি লাগিছেনে খাই বঢ়িয়া লাগিছে চ' আপোনালোকেও এনেকৈ শেৱালি ফুল যাৰ যাৰ ঘৰত আছে সেনেকৈ বনাই পকৰি কৰি বনাই এনে খাব পাৰে বহুত টেষ্টি হয় আৰু যাৰ ঘৰত নাই সিহঁতে ওচৰতে কাৰোবাৰ ঘৰত থাকিলে এনেকৈ লৈ আহি ঘৰতে এনেকৈ বনাই খাব পাৰে পকৰি কৰি বহুত টেষ্টি হয় আৰু তিতা মানে অলপো নালাগে চাগে চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে শেষলৈকে